বন্ধুসকল আপোনাৰ মোক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম কুৰকুৰি ভেন্দি আৰু কুৰকুৰি আলুৰ লগত। চাব, এতিয়া মই ভেন্দিকেইটা কাটি ল'ম কেনেকৈ দেখিছে। মাজত আপুনি কাটি ল'ব, ফালি দিব। ফালি ল'ব, এই মাজৰ এই গুটিবোৰ উলিয়াই ল'ব, নহ'লে বেয়া লাগিব। এতিয়া দেখিছেনে কেনেকৈ কৰিলোঁ? হা, দেখিলে? মই এইবোৰ কাটি ল'লোঁ, মাজৰবোৰ উলিয়াই দিলোঁ চব। এতিয়া আলু কাটি ল'ম। আলু সৰু সৰু কৰি ল'ব। দেখিছে, এতিয়া বনাই ল'ব। সৰু কৰি ল'ব। হৈ গ'ল। আহক বন্ধুবোৰ, এতিয়া আমাৰ ইনগ্ৰেডিয়েণ্টছবোৰ মিলাওঁ। প্ৰথম দিব অকণমান হালধি, কালাৰ আহিবৰ কাৰণে অলপ হালধি দিব। তাত অলপ আমি বেচন, বেচন, নিমখ এতিয়া নিদিব। চব মিলাই শেষ হোৱাৰ পিছত নিমখটো দিব, নহ'লে ভেন্দিখিনিৰ পৰা পানী ওলাই যাব। পানী ওলাই গ'লে কুৰকুৰি নহ'ব আপোনাৰ আলু ভেন্দি চবৰ পৰা। এতিয়া অলপ মিক্স মছলা দি দিছোঁ। অলপ ৰং জলকীয়া, অলপ ৰং জলকীয়া দি দিছোঁ পাউডাৰ। বেছি নিদিব, বেয়া লাগিব খাই। হৈ গ'ল সকলোবোৰ মিলাই। এতিয়া আমি মিক্স কৰি লওঁ। আৰু কৰ্ণফ্ল'ৰ দিব। এতিয়া আমি অলপ নিমখ দি দিম নিজৰ সোৱাদ অনুযায়ী। আহক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহী পাতি ল'লোঁ, তেল অলপ দিব, নহ'লে কম তেলত ভাজিলে ভাল নহ'ব। সেইকাৰণে অলপ সৰহকৈ তেল দিব, খাই ভাল পাব। এইখিনিলে মিক্স কৰি ল'লোঁ। প্ৰথমতে সকলোবোৰ ইনগ্ৰেডিয়েণ্ট দি মিক্স কৰি ল'ব, তাৰপাছত নিমখটো দিব, নহ'লে ভেন্দিৰ পৰা পানী ওলাব। পানী ওলালে ভেন্দি জলজলীয়া হৈ গ'লে খাবলৈ বেয়া হ'ব। কুৰকুৰি ভেন্দি নবনি বেলেগ কিবা বনি যাব। তেল অকণমান গৰম হৈ লওক। আমাৰ তেল গৰম হৈ গৈছে, এতিয়া দি দিওঁ। দেখিছে আমাৰ ৰঙা ৰঙা হৈ গৈছে। আৰু এতিয়া চাৰ্ভ কৰোঁ।
এয়া দেখিলে বন্ধুসকল, কুৰকুৰি ভেন্দি খাবলৈ পৰা হৈ গ'ল। এতিয়া আমি কুৰকুৰি ভেন্দি খাব পাৰিম। আপোনালোকে ঘৰত ট্ৰাই কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, নহ'লেও ডিছলাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এটা ভিডিঅ'লৈ নেক্সট টাইম পুনৰ আপোনালোকক লগ পাম। ধন্যবাদ। গুড বাই।